Hello guys, welcome to my channel. কেনে খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে কুশলে আছে আৰু মোৰো ভাল আজি যেহেতু বহুত বেছি গৰম পৰিছে তাৰ কাৰণে ৰাতিপুৱা উঠিয়ে ভাবিলো যে অকনমান স্কিন কেয়াৰ কৰো আৰু আপোনালোকৰ লগত শেয়াৰ কৰো আসলতে যোৱা 4-5 দিন ধৰি বহুত বেছি গৰম পেলাইছে তাৰ বাবে আমাৰ স্কিনত যেহেতু অকনমান পিম্পল বা অকনমান এলাৰ্জি টাইপ হোৱাৰ চান্স আছে তাৰ কাৰণে ভাবিলো যে এই যেটো টিপস আছে এইটোৱে বহুত বেছি উপকাৰ কৰিব আৰু তাৰ কাৰণে ভাবিলো হেখিনি আপোনালোকৰ লগত শেয়াৰ কৰো তেতিয়া হলে আহক মই এই স্কিন কেয়াৰটোৰ কাৰণে কি ব্যৱহাৰ কৰিছো হেখিনি প্ৰথমতে দেখাই লও আহক এই ফেস প্যাকটো বহুত বেছি ভাল হয় কিন্তু একেবাৰে সিম্পল বৰ বেছি একো কৰিবই নালাগে ইয়াৰ বাবে মই কমলাৰ বাকলি ধুনিয়াকৈ ৰ'দত শুকাই গ্ৰাইন্ড কৰি এনেকৈ গ্লাছৰ বটলত ভৰাই ৰাখিছিলো আৰু লৈছো মই গোলাপ জল তো ইয়াৰে মই কি কৰিম আপোনাৰ অকনমান এচামুচ মই কমলাৰ বাকলিৰ গুৰি ইয়াতে ললো বৰ বেছি লব নালাগে মনত ৰাখিব আমাৰ স্কিনত ফেসৰ স্কিনত কমলাৰ বাকলি একেবাৰে কমকৈ ব্যৱহাৰ কৰিলে হয় তো মই হেখিনিৰ ওপৰতে এতিয়া গোলাপ জল এড কৰিম যিখিনি লাগে আৰু যিমানখিনি ব্যৱহাৰ কৰিলে কমলাৰ বাকলিৰ গুৰিখিনি ধুনিয়াকৈ তিয়াই লব পাৰো তেনেকৈ মই মিক্স কৰি লম আৰু তাৰ পিছত অকনমান ভালকৈ মিলাই এয়া মোৰ ফেস প্যাক ৰেডি বৰ বিশেষ একো নাই এতিয়া মই ধুনিয়াকৈ আটাইখিনি পেক মোৰ ফেসত ধুনিয়াকৈ লগাই দিম আপোনালোকে ইচ্ছা কৰিলে ইয়াতে দৈ লব পাৰে নাইবা বেসন লব পাৰে বেসন ললে ধুনিয়াকৈ ফেস প্যাক খিনি মুখত লাগি ধৰে মই কিন্তু লগোৱা নাই মোৰ এনেকৈ হৈ যায় আৰু বহুত বেছি মুখত লগাটো ভাল নহব যেহেতু কমলাৰ বাকলিয়ে অকনমান স্কিনত জ্বলাৰ নিচিনা কৰে গটিকে বৰ বেছিকৈ ডাঠ তৰপ লগাব নালাগে এয়া চাওক মই ধুনিয়াকৈ লগাই ললো আটাখিনি মই ধুনিয়াকৈ ইয়াতে লগাই ললো আৰু এতিয়া এইখিনি মই থাকিব দিম আপোনাৰ 10 মিনিটৰ কাৰণে আৰু মোৰ হোম ৰেমেডি এইখিনিতে ফিনিশ হোৱা নাই ভিডিওটো হেকলে চাই থাকিব 10 মিনিটৰ কাৰণে হুকাব দিম তাৰ পিছত লগ পাই আছো ঠিক আছে 10 মিনিট হৈ গল এতিয়া মোৰ এইখিনি হুকাইছে আৰু মই এতিয়া ওয়াশ কৰি আহিম নৰমেল পানীৰে আপোনালোকে অকনমান বেছি টাইম ৰাখিব পাৰে আৰু 5 মিনিট বেছিকৈ কিন্তু মই 10 মিনিট ৰাখিছো এতিয়া মই ফেস ক্লিন কৰি আহো ঠিক আছে ঠাণ্ডা পানীৰে মই মুখখন ধুই আহিলো আৰু কিবা অকনমান আপোনালোকে গম পাইছেনে মানে লগে লগে গম পোৱা যায় যে ফেসত ধুনিয়া এটা শাইনিং আহে আপোনালোকে যদি কোনোবাই ঘৰতে এনেকৈ কৰে তেতিয়া হলে নিশ্চয় গম পাব এতিয়া মই ভালকৈ লাহে লাহে মোৰ ফেস মুছি ললো তাৰ পিছত মই এতিয়া কৰিম সেকেন্ড স্টেপ ফেস মই ওয়াশ কৰি আহিলো আৰু এতিয়া ইয়াতে নেক্সট স্টেপ মই ব্যৱহাৰ কৰিম মৌ এচামুচ মই অল ফেসতে ধুনিয়াকৈ এপ্লাই কৰিম আৰু মৌখিনি অল ফেসত ধুনিয়াকৈ এপ্লাই কৰিলে হল আপোনালোকে ধৰিব পাৰিছেনে মই অল ফেসতে মৌখিনি লগাই ললো এতিয়া মই এইখিনি থাকিব দিম 5 মিনিট টাইমৰ কাৰণে ঠিক আছে 5 মিনিটস হৈ গল আৰু তাৰ পিছতে মই এতিয়া অকনমান মাসাজ কৰিছো আপোনালোকে এনেকৈ মাসাজ কৰেনে যদি নকৰে তেতিয়া হলে নিশ্চয় কৰিব কাৰণ ফেস মাসাজ কৰিলে আমাৰ স্কিন বহুত বেছি গ্লো হয় ফেসৰ লগতে ব্লাড সাৰ্কুলেশন ধুনিয়া হয় ফেসৰ তাৰ কাৰণে গ্লো আহে এইটো আপোনালোকে কৰি চাব বহুত বেছি ভাল ৰিজাল্ট পোৱা যায় পাৰিলে সদায় 3 মিনিট বা 5 মিনিটস কৈ আমি মাসাজ কৰিবই লাগে মই ধুনিয়াকৈ এতিয়া ইয়াতে 3 মিনিট মান সময় মাসাজ কৰিম আৰু আপোনালোকে নিজৰ ষ্টাইলত কৰিব পাৰে যেনেকৈ কৰে হলেও স্কিন তলৰ পৰা অলপ ওপৰলে উঠোৱাৰ দৰে ফিংগাৰেৰে মাসাজ কৰিলে বেষ্ট হয় ভাল হয় তো মই যিমানখিনি পাৰো সেইখিনি কৰি ললো আৰু তাৰ পিছত মই বাকি স্টেপ কৰিম মাসাজ কৰা মোৰ এতিয়া কমপ্লিট হ'বই আৰু এতিয়াই মই যাম ধুনিয়াকৈ ঠাণ্ডা পানীৰে আকৌ এবাৰ ফেস ধুবলে এয়া মই এতিয়া ধুই আহো
হেল্ল' গাইজ, আকৌ আহিলোঁ। ফাৰ্ষ্ট টাইম আপোনাৰ লগালোঁ কমলাৰ বাকলি গোলাপ জলৰ লগত। ছেকেণ্ড ষ্টেপত মই লগালোঁ মৌ আপোনাৰ 5 মিনিট বা 7 মিনিট লগালোঁ, আৰু কোনো তেনেকুৱা টাইম নাই, অকণমান বেছি টাইম লগালেও প্ৰব্লেম নাই। আৰু মৌ আমাৰ কাৰণে কিমান বেছি হেল্পফুল হয় সেইটো আপোনালোকে সকলোৱে জানে। লগতে কমলা কিমান ভাল হয়, কমলাৰ বাকলি আমাৰ স্কিনৰ কাৰণে, সেইটো আৰু মই নতুনকৈ ক'ব নালাগে। কমলাত আপোনাৰ ভিটামিন চি থাকে, আৰু ভিটামিন চি আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভালো হয়। তো মোৰ ছেকেণ্ড ষ্টেপ হৈ গ'ল। এতিয়া মই কৰিম থাৰ্ড নম্বৰ ষ্টেপ। আৰু থাৰ্ড নম্বৰটো হৈছে মোৰ চিৰাম, যিটো মই এতিয়া ব্যৱহাৰ কৰিম। আৰু চিৰাম আজি মই এম কেফিনৰটো ব্যৱহাৰ কৰিম। আৰু ব্যৱহাৰ কৰা নিয়ম আপোনালোকে জানেই, এনেকৈ স্কিনত ধুনীয়াকৈ দি 3 ড্ৰপ দিলেই হ'ল। তাৰপিছত ধুনীয়াকৈ মই স্কিন মাছাজ কৰিম আকৌ 30 ছেকেণ্ড। বৰ বিশেষ টাইম নালাগে, জাষ্ট 30 ছেকেণ্ড। আৰু একচুৱেলি কি হয়, চিৰাম আমি যিহেতু দিনত দুবাৰ ব্যৱহাৰ কৰিব লাগে, ব্যৱহাৰ কৰাৰ সময়ত ধুনীয়াকৈ যদি আমি অকণমান মাছাজ কৰোঁ, স্কিনত ব্লাড চাৰ্কুলেশ্যন হয়, আৰু যিয়ে আমাৰ স্কিনৰ অকণমান উজ্জ্বল কৰাত হেল্প কৰে। একচুৱেলি এক্সাৰচাইজ কৰিব লাগে ফেচৰ, কিন্তু যিসকলে নোৱাৰে বা কৰিব সময় নাপায়, তেওঁলোকে জাষ্ট অকণমান মাছাজো কৰিব পাৰে আপোনাৰ 5 মিনিটছ বা 3 মিনিটছকৈ, তেতিয়া স্কিনৰ বহুত গ্ল' আহে। মোৰ চিৰাম লগোৱা হৈ গ'ল, আৰু আপোনালোকে দেখিছে মই এক্সট্ৰা একো লগোৱা নাই, কিন্তু মে' বি আই হোপ আপোনালোকে অকণমান বেটাৰ দেখিছে আগতকৈ। এয়া চাওক, মই কাষৰ পৰা দেখাই আছোঁ। এনেকৈ আমি অকণমান টাইম যদি স্কিনক দিওঁ, তেতিয়াহ'লে ঘৰতেই বহি বহুত ধুনীয়া গ্ল' স্কিন পাব পাৰোঁ। যিহেতু লকডাউন 4 মাহ 6 মাহ হৈ গ'ল, মই কোনো পাৰ্লাৰত যোৱা নাই, ঘৰতে এনেকৈ অকণমান নিজকে টাইম দিছোঁ, আৰু বহুত ধুনীয়াকৈ স্কিনৰ গ্ল' আনিব চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব, আৰু যিসকলে ভাল পায় তেওঁলোকে এটা লাইক কৰি দিব। আকৌ এটি নতুন ভিডিঅ' লৈ লগ পোৱাৰ আশাৰে আজিলৈ বাই। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।